হেল্ল' হাই খুলুমবাই ফ্ৰেণ্ডসকল। আজি মই আহিছোঁ আপোনালোকৰ ওচৰত ক'লা বৰা চাউলৰ ৰেচিপি এটা লৈ। ক'লা চাউলৰ পায়স বনাবলৈ লাগে আমাক। প্ৰথমে এইটো হৈছে ক'লা বৰা চাউল, তাৰ পাছত এয়া হৈছে কাজু বাদাম খিচমিচ মই ভিজাই থৈ দিছোঁ। তাৰ পাছত চেনি লৈছোঁ 5 চামুচমান হ'ব। কোনোবা যদি বেছি চেনি খায় তেনেহ'লে সিহঁতে বেছিও দিব পাৰে। তাৰ পাছত তেজপাত লৈছোঁ 5 খিলামান। তাৰপাছত ইয়াতে মই ইলাইচিখিনি গুড়ি কৰি লৈছোঁ। তাৰ পাছত মেইন বস্তুখিনি হৈছে গাখীৰ। এয়া হৈছে গাখীৰ হৈছে 3 লিটাৰ। তেনেহ'লে ব'লক এতিয়া প্ৰথমে গেছটো অন কৰি চচপেনত গাখীৰ দিম। গাখীৰ আধা দিম, আধা অলপ লাষ্টত দিম। আৰু চচপেনটো গৰম কৰি গাখীৰ নিদিব, নহ'লে গাখীৰখিনি ফাটি যাব। এতিয়া গৰম হওক, গাখীৰখিনি যেতিয়া উতলি আহিব তেতিয়া দিম আমি চাউলখিনি। গাখীৰখিনি উতলালৈকেনো কিয় ৰখোঁ, তেজপাতখিনি দিয়ে দিওঁ। গাখীৰখিনি উতলি আহিছে, এতিয়া আমি দিম চাউলখিনি। মোৰ এইখিনি চাউল প্ৰায় 2 মুঠিমান হ'ব। এইটো পায়সটো খাই ন বহুত টেষ্টি লাগে। এইটো পায়সটো মই ক'ত খাইছিলোঁ জানে? ফাৰ্ষ্ট টাইম আমি ৰাণীখামৰত গৈছিলোঁ, মানে ডিচেম্বৰ মাহমানতে গৈছিলোঁ আমি ৰাণীখামৰত। তাতে দেখিছিলোঁ এইটো ৰেচিপিটো বনাইছিল, খাই ভাল লাগিছিল। সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মই সেইটো ভিডিঅ'টো আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম, চাই ল'ব পাৰিব। খাই কেনে বহুত ভাল লাগে, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত। আৰু কালাৰটো চাওক না, কি ধুনীয়া কালাৰ হৈছে। এতিয়া এইখিনি উতলি থাকক, সিজাই থাকি লাহে লাহেকৈ হৈ থাকিব। আৰু আপোনালোকেতো জানেই এইটো চাউলটো ক'লা বৰা চাউল হয়, আৰু এইটো চাউলটো আঠা হয় ন, সেইকাৰণে তাৰমানে এইটো চাউলটো পায়স বনালে চাউলটো বাঢ়ি নাবাঢ়ে, কিন্তু ধুনীয়া আঠা আঠা হৈ থাকে, সেইবাবে খাই ভাল লাগে, সেইকাৰণে বনালোঁ। আৰু এতিয়া ইলাচিখিনি যে গুড়ি কৰি থৈছিলোঁ সেইখিনিও দি দিওঁ। তাৰপাছত এতিয়া চেনিখিনিও দি দিওঁ। এইটো পায়সটো মই বেছি একো বস্তু দি বনোৱা নাই, যিখিনি আমাৰ ঘৰত নৰ্মেলি থাকে সেইখিনি বস্তু দিয়ে বনাইছোঁ। ইচ্ছা কৰিলে আৰু বহুত কিবা কিবি দিব পাৰি, কিন্তু মই চিম্পলকৈ বনাইছোঁ। এতিয়া দিম ড্ৰাই ফ্ৰুটছখিনি। ভিজাই থৈ দিছিলোঁ যে, মই ধুই পখালি ল'লোঁ, এতিয়া দি দিম। এতিয়া অলপ গাখীৰ দি দিওঁ। আৰু কালাৰ চাব, কি ধুনীয়া কালাৰ, পাৰ্পল কালাৰ। আৰু এইটো ক'লা চাউলৰ মানে পায়সটো বেছি গোটাকৈ খাই ভাল নালাগে, কিন্তু যেতিয়া অলপ থুপথুপকৈ গাখীৰ হৈ থাকিব তেতিয়াহে খাই ভাল লাগে। আৰু মই কড়াইছেদি লাৰি চালোঁ, চাউলখিনি ধুনীয়াকৈ সিজি গৈছে। তো ফ্ৰেণ্ডসকল, আমাৰ এইটো পায়সৰ ৰেচিপিটো খাবলৈ ৰেডি হৈ গ'ল।
আপোনালোকে ঘৰত বনাই চাব, খাই ভালেই লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ চেনেলত যদি নতুন হয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়।